কেনেকুৱা ভালনে? আশা কৰি ভালেই ন আপোনালোকৰ আৰু ভাল হয়টোৱে বিচাৰোঁ চবৰে। মোৰো বৰ্তমান ভালেই। এয়া মই এতিয়া বৰ্তমান দোকানতে আছোঁ। দোকানত বহি বহি মানে কি এইকেইটা দিন অলপ বিজি, সকলোৱে ধৰি লওক কাম থাকে, খেতিৰ দিন তেনেকৈ ধৰি লওক দোকানৰ মানুহ দোকানত বহি আছোঁ, ইমান হেৰি নাই। আজি এইকেইদিন মানে ভালদৰে ভিডিঅ' মানে বনাই দিব পৰা নাই আপোনালোকৰ মাজলৈ। তাকে ভাবিলোঁ আজি আপোনালোকৰ মাজলৈ কিবা এটা নতুন ভিডিঅ' দিম, সেইবাবে আজি আপোনালোকৰ মাজলৈ আকৌ আহিছোঁ। আপোনালোকে মোক সদায় মানে এনেদৰে ছাপোৰ্ট কৰি যাব আৰু মই আপোনালোকক আকৌ মানে পুনৰবাৰ মই মোৰ নতুন চেনেললৈ স্বাগতম জনাইছোঁ। আহকচোন আজি মই কি দেখাওঁ আপোনালোকক চাব ভিডিঅ'টো শেষলৈকে। আৰু যদিহে ভিডিঅ'টো চাই ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু ছাবস্ক্ৰাইব কৰি থাকিলেহে সদায় নতুন নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ আহি থাকিব মানে। আজি বাহিৰত দেখিছেনে ইমান ৰ'দৰ কাৰণে ক'তো ওলাই যাব পৰা নাই। এফালে এজনে বজাৰ বহি আছে। বজাৰত আজি লেটেকু উলিয়াইছিলে, ল'ৰা ছোৱালীকেইটাই লেটেকু উলিয়াই একদম তেওঁৰ পৰা লৈ আহিছে খাবলৈ বুলি। আমাৰ এয়া বাচ্চা পাৰ্টিটো দেখিছেনে? স্কুল বন্ধ, এতিয়া বাঁহৰ তলত বহি আছে। হাই কৈ দিয়া। স্কুল বন্ধ মানে তেহেঁতি এতিয়া অকণমান গৰম কাৰণে এয়া বাঁহ তলত বহি আছে, দেখিছে নাই? এয়া আমাৰ ল'ৰাটো। হাই কৈ দিয়া, ভালকৈ কোৱা, হাই কোৱা। আজিকালি শিকাবই নালাগে, দেখিছে নাই? নিজে নিজে কৈ দিছে। এয়া কি খাইছানো? সেইটো কিনো মানে? সেইটো কি? লেটেকু ক'ৰ পৰা আনিলা? দোকানৰ পৰা। মামাই দিলে নে মামাৰ পৰা চুকৈ আনিছা? প্ৰথম পৰা গোৱা। কবিতা এটা গাই দিয়া। এইবিলাক কবিতা এটা গোৱা, ধুনীয়াকৈ কবিতা গোৱা। Red, yellow, blue and green are the colors I have seen. Violet, orange, pink and gray also make it colorful. I love to dip my fingers in to mix, match and begin. I am not us, I hello. Look, I have painted a rainbow. এহেঁতক এতিয়া মই মানে এইখন অসম কুইজ, এইখন মানে তেহেঁতক এতিয়া কুইজো দিম। এদি উৎপাত কৰি আছে কাৰণে ইহঁতক অকণমান পঢ়িবলৈ দিছোঁ। এইবোৰ মানে ইহঁতক এইবোৰকে সুধি থাকোঁ ন, তেতিয়া ইহঁতক অকণমান কিবা বাহিৰৰ কথা জানি থাকিব। এইবোৰকে সুধি থাকিম, আপোনালোকক দেখাম, আপোনালোকে চাই থাকিব। অসম শব্দৰ অৰ্থ কি? সংস্কৃত অসমা শব্দৰ পৰা আমাৰ হৈছে ইয়াৰ অৰ্থ কি? প্ৰাগজ্যোতিষপুৰ নামৰ অৰ্থ কি? অৰ্থটো কোৱা। অসমৰ ৰাজ্যিক প্ৰতীক কি? ৰাজ্যিক প্ৰতীক কি? অসমৰ জাতীয় ফুল কি? জাতীয় ফুল কা? জাতীয় ফুল কি? অসমৰ মানে ল'ৰা ছোৱালীবোৰক জ্বলা চানা খাবলৈ দিছোঁ। এয়া দেখিছেনে ইহঁতৰ জ্বলা চানা খোৱা কিমান মানে হেৰি দেখিছেনে? টপাটপ খাইছে মুঠতে পাই খক। এয়া নেমু দি দিছোঁ চেপি লগত। কেনেকুৱা লাগিছে জ্বলা চানা খাই? কেনেকুৱা লাগিছে?
জলকীয়া খাই দিয়া জলকীয়া কাণেদি ধোঁৱা ওলাই যাব জলকীয়া খা কামুৰি দিলো খাই দিয়া আমাৰ হেলাটো খা জলকীয়া খা বা খালে মা বা খালে লৈছা ইমান মকৰা মকত খাইছনে গুদুৱে মজা হৈছে ধনী কেনেকুৱা লাগিছে মজা আমি এতিয়া বৰ্তমান এইডোখৰত বাঁহৰ তলতে বহি আছোঁ বাঁহ গছৰ তলত এইডোখৰত বহুত ধুনীয়া হাৱা মাৰি আছে বহি থাকিবলৈ ভাল হৈছে ঠাণ্ডা ঠাণ্ডা জেগা দোকানৰ ভিতৰত বহিবই পৰা নাই ইমান গৰম এতিয়া আমি ইয়াত চবেই বহি আছোঁ এয়া আমাৰ আস্থা এয়া গুডু কেনেকুৱা লাগিছে এডোখৰত বহি ভালে লাগিছে বহুত এতিয়া তুমি কি পঢ়ি আছা কিতাপ পঢ়ি আছা না কুইজ পঢ়ি থাকা ভালকৈ পঢ়া এইজনী আমাৰ চুমকি দেখিছেনে চুমকিয়ে এতিয়া বৰ্তমান ঘাঁহ খাইছে কিমান ধুনীয়া দেখিছে নাই চুমকিজনী এইজনী চুমকি বেষ্ট ফ্ৰেণ্ডজনী গা ভাল নাছিলে কালি এইজনী এতিয়া ভাল পাইছেনে বাৰু অকণমান ক'ত জেঙৰ মাজত সোমাইছে দেখিছেনে তাই অকণমান ভাল পাইছানে শুনজনী অঁ অকণমান টনকিয়াল হ'ল আগতে কালি টেবলেট খাই দিয়াৰ পিছত তাই অকণমান ভাল হৈছে এতিয়া দেখিছে লাহেকৈ গধূলি হ'ব এতিয়া মই দোকানত আছোঁ বৰ্তমান দোকান বন্ধ কৰি ঘৰলৈ যাম তাৰপৰা ইহঁতৰ লগত দিনটোত হাঁহি ধেমালি কৰিলোঁ আৰু হাঁহি ধেমালিৰ মাজতে এনেকেই দিনবোৰ পাৰ হয় মানুহৰ সুখ দুখ সকলোৰে আহে সুখ দুখৰ মাজতে মানুহ এনেদৰে জীয়াই থাকিব লাগিব ন সেইবাবে আৰু কিনো ক'ম মানুহৰ সুখ দুখবোৰ থাকেই জীৱনত তেতিয়াহ'লে আজিলৈ বেছি দীঘলীয়া নকৰোঁ মোৰ ভিডিঅ'টো আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ আৰু যদি ভিডিঅ'টো মোৰ চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহোঁ বাই বাই